হাই ফ্ৰেণ্ডছ, মই পাহে আপোনালোকক আমাৰ এই জ্ঞাননগৰ অসমীয়া ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আজি বহুত দিন পিছত মই পাহে আপোনালোকৰ বাবে লৈ আহিছোঁ সেই কেইটামান ইণ্টাৰেষ্টিং জিকে আৰু তাৰ প্ৰশ্ন উত্তৰলৈ। মই আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকে চাই নিশ্চয় ভাল পাব। তেন্তে আহকচোন ফ্ৰেণ্ডছ, পলম নকৰি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্ন, ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানেনে কোনটো প্ৰাণীয়ে দিনৰ ভাগত 22 ঘণ্টাকৈ টোপনি যায়? উত্তৰ, কোৱেল নামৰ প্ৰাণীটোৱে দিনৰ ভাগত 22 ঘণ্টাকৈ টোপনি যায়। দ্বিতীয় প্ৰশ্ন, পৃথিৱীত সবতকৈ বেয়া মানুহজনৰ নাম কি বাৰু? ফ্ৰেণ্ডছ, ইয়াৰ যদি আপুনি জানে তেন্তে আমালৈ এটা কমেণ্ট কৰিব। ফ্ৰেণ্ডছ, আপোনালোকৰ সময়খিনি শেষ হৈ গৈছে আৰু ইয়াৰ উত্তৰ হ'ব ইৰাণৰ এজন মানুহ যাৰ নাম হ'ল আমুহাজি আৰু এই মানুহজনক আটাইতকৈ বেয়া মানুহ বুলি জনা যায়। তৃতীয় প্ৰশ্ন, ফেচবুক কৰিলে কি বেমাৰ দেখা দিয়ে? ইয়াৰ উত্তৰ হ'ব ফেচবুক কৰিলে ফেচবুক এডিকশ্যন ডিছঅৰ্ডাৰ নামৰ এবিধ ৰোগে দেখা দিয়ে। চতুৰ্থ প্ৰশ্ন, এটা কুকুৰৰ পোৱালিৰ কিমানটাকৈ দাঁত থাকে? উত্তৰ, 42টাকৈ দাঁত থাকে। আমাৰ আজিৰ অন্তিম তথা পঞ্চম প্ৰশ্নটো হ'ল হিন্দু মন্দিৰসমূহত ঘণ্টা কিয় বজোৱা হয়? উত্তৰ, ফ্ৰেণ্ডছ ঘণ্টা বজোৱাৰ বিশেষ কাৰণ বিজ্ঞানীসকলে উলিওৱা মতে জনা গৈছে যে এই ঘণ্টা বজালে যিটো শব্দ হয় এই শব্দটো 8 ছেকেণ্ডলৈকে স্থায়ী থাকে আৰু এই ঘণ্টাৰ শব্দটো মানুহৰ মন তথা আত্মা একে নিমিষতে শান্ত কৰি দিয়ে। ইয়াৰ উপৰিও এই ঘণ্টাৰ শব্দই অশুভ শক্তিৰ বিনাশ কৰে, যাৰ কাৰণে হিন্দু দেৱ-দেৱীৰ মন্দিৰসমূহত এই ঘণ্টা বজোৱা হয়। সো ফ্ৰেণ্ডছ, আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ফ্ৰেণ্ডছ। জয় আই, জয় অসম।